নমস্কাৰ Kkhsou ষ্টেট ওপেন ইউনিভাৰ্চিটি BA 5th চেমৰ আছামিজ মেজৰ আৰু পাছ কোৰ্ছৰ এইসমূহ এছাইনমেণ্ট আহিছে আপোনালোকৰ এছাইনমেণ্টসমূহ আপোনালোকে চাই ল'ব ৱেবছাইটত গৈও আপোনালোকে চাব পাৰিব BA 5th চেমৰ আপোনালোকৰ আছামিজ মেজৰ আৰু পাছ কোৰ্ছৰ আপোনালোকৰ এইসমূহ এছাইনমেণ্ট এই এছাইনমেণ্টসমূহ আপোনালোকে নিৰ্দিষ্ট সময়ত লিখি 31/3/2025 অৰ্থাৎ 31 মাৰ্চৰ ভিতৰত আপোনালোকে জমা দিব লাগিব এই এছাইনমেণ্টসমূহ চাব ইয়াৰ কিছু সংখ্যক এছাইনমেণ্ট বিশেষকৈ নাটক আৰু সংস্কৃতিৰ ওপৰত যি দুখন আপোনালোকৰ পেপাৰ আছে এই দুখনৰ কিছু সংখ্যক প্ৰশ্ন উত্তৰ কিন্তু এই চেনেলত আছে আপোনালোকে চাব পাৰিব আৰু যদি আপোনালোকৰ কিছু অসুবিধা হয় যদি টান পায় 2-1 তেতিয়া আপোনালোকে ক'ব কোনকেইটা লিখি দিব লাগে মই লিখাৰ চেষ্টা কৰিম আপোনালোকে এই সকলোখিনি 5টাকৈ প্ৰতিখন কাকতৰ 5টাকৈ এছাইনমেণ্ট কৰিব লাগিব প্ৰতিটোতে আপোনালোকৰ 10 নম্বৰকৈ আছে আৰু আপোনালোকে নিৰ্দিষ্ট সময়ত লিখি 31/3/2025 তাৰিখৰ ভিতৰত আপোনালোকৰ নিৰ্দিষ্ট ষ্টাডি চেণ্টাৰত জমা দিব লাগিব এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তথা প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ